আজি পৰীক্ষা নহলে গম নাপালা আগতে আমি গম পোৱা নাই নহয় আজি দিব বুলি আহিছিলো আপোনাক কোনে দিছে ল'ৰাটোক দিছে এতিয়া কি ক'ব ইমান কষ্ট কৰি আহিলে আজি এতিয়া কষ্ট কৰি আহিছো কি আজি এটা চাবজেক্ট গলে আমাৰ কাম অকমান আজৰি হ'ব বুলি ভাবিছো এতিয়া কাম বাঢ়িয়ে গৈ আছে এতিয়া আচলতে কামৰ ক্ষতি হৈছে বহুত কামৰো ক্ষতি হৈছে আৰু মোৰো নিজৰে স্কুল আছে আকৌ নিজৰ স্কুল ক্ষতি কৰি আহিছো এতিয়া ল'ৰা পৰীক্ষাৰ কাৰণে ল'ৰাৰ পৰীক্ষাৰ কাৰণে এতিয়া ক'ৰ পৰা ঘূৰি আহিলে এতিয়া স্কুলৰ পৰা ঘূৰি আহিলো কি বুলি ক'লে স্কুলত আজি নহয় বোলে ইহঁতে আলোচনা কৰি পিছত আকৌ নিজতে বোলে তাৰিখটো দিব বুলি কৈছে এতিয়া কি ক'ব শিক্ষামন্ত্ৰীয়ে কি হয় জানি ইহঁতে এতিয়া আলোচনা কৰি পেলাই খবৰ দিম বুলি কৈছে আৰু এইটো ভাল হৈছে নে বেয়া হৈছে আমাৰ কাৰণে বেয়া আকৌ ইহঁতৰ কাৰণে ভাল আমাৰ কাৰণে আকৌ বেয়া হৈছে হয় ক'ৰ পৰা আহিছে আপুনি আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ মানে ইপাৰ ইয়াত থাকি পৰীক্ষা দিছে মাজুলীত ঠিক আছে পৰীক্ষা খবৰ লৈ যাওঁ কিয় পৰীক্ষা নহ'ল নে আজি কি হ'ল পৰীক্ষাটো বাতিল কৰা হৈছে ৰাতিপুৱা গম পাইছোঁ ৰাতিপুৱা মানে পৰীক্ষা হললৈ আহি পেলাই পৰীক্ষা হলে নহয় তাৰমানে লগৰ এটা কল কৰিছিলে এতিয়া গম পালোঁ আৰু এতিয়া হললৈ আহিছিলা তোমালোক এতিয়া আহিছিলোঁ কোনো নাই চব ল'ৰা ছোৱালী ঘূৰি গৈছে কি ক'ব আচলতে ইমান এটা মানে আশা লৈ মানে পৰীক্ষাটোত বহা সপোন আছিলে কি ক'বা সপোনটোতো আছিলেই পৰীক্ষাটো ভালকৈ দিম বুলি প্ৰস্তুতি চলাই পিনি আহিছিলোঁ এতিয়া এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ